মানুহে কথা কয় আত্মপ্ৰকাশৰ কাৰণে। মানুহ এজনে মনত কি ভাবি আছে, কি চিন্তা কৰি আছে, সেইবোৰ তেওঁলোকে কথাৰ যোগেদি ব্যক্ত কৰে, প্ৰকাশ কৰে আনৰ আগত। আৰু কিছুমান মানুহে বেছি কথা কৈ ভাল পায় আৰু কিছুমান মানুহে কম কথা কৈ ভাল পায়। সফল হোৱা প্ৰায়ভাগ ব্যক্তিয়েই কম কথা কয়। অৰ্থাৎ সফল ব্যক্তিবোৰৰ জীৱনত পাৱাৰ অফ চাইলেন্সৰ প্ৰভাৱ অতি বেছি। এই কম কথা কোৱা ব্যক্তিবোৰ যে ইমান সফল হয়, তাৰ কিছুমান তেওঁলোকৰ লক্ষণ আছে, কিছুমান গুণ আছে, সেইবোৰ এতিয়া আমি আলোচনা কৰিম। প্ৰথম আমি ক'ব পাৰোঁ তেওঁলোকৰ আত্মবিশ্লেষণ কৰাৰ ক্ষমতা আছে। তেওঁলোকে নিজকে কোন ক্ষেত্ৰত ভাল কৰিলে, তেওঁলোকে কোনটো শুদ্ধ কৰিলে, কোনটো ভুল কৰিলে, কোনটো কাম তেওঁলোকে সঠিকভাৱে কৰিব পাৰিব, কোনটো কামত তেওঁলোক লাভৱান হ'ব, কোনটো কাম কৰিলে তেওঁলোকৰ অসুবিধা বা বাধা আহিব পাৰে, কোনটো কামত তেওঁলোকৰ পাৰ্গতালী হ'ব, এই সকলোবিলাক দিশত তেওঁলোকে নিজকে আত্মবিশ্লেষণ কৰি চায় আৰু নিজক আত্মবিশ্লেষণ কৰিহে নিজৰ ক্ষমতা অনুসৰিয়ে তেওঁলোকে নিজকে নিজৰ উপযুক্ত কামত নিয়োগ কৰে। দ্বিতীয়তে আমি ক'ব পাৰোঁ এওঁলোকে সময়ৰ উপযুক্ত ব্যৱহাৰ কৰে। অযথা অদৰকাৰী কথা পাতি মানুহৰ লগত সময় নষ্ট নকৰে। দৰকাৰ হ'লে তেওঁলোক নীৰৱে অকলশৰে বহি থাকিব, কিন্তু নিজৰ কামৰ চিন্তা চৰ্চা, নিজৰ ব্ৰেইনক অনবৰতে কি কৰি থাকিব, তেওঁলোকে কিবা নহয় কিবা কামত খটুৱাই থাকিব, যিটো তেওঁৰ জীৱনৰ কাৰণে সফলদায়ক হ'ব। এওঁলোকৰ এটা চিক্ৰেচি বোলা গুণ আছে। এওঁলোকে কি কৰে, কথাবিলাক নিজৰ ভিতৰত গোপন কৰি ৰাখিব পৰা ক্ষমতা এওঁলোকৰ আছে। সহজতে সেই ভিতৰৰ কথা মানুহৰ আগত তেওঁলোকে ব্যক্ত নকৰে। কম কথা কোৱা মানুহবোৰ হৈছে প্ৰকৃত, তেওঁলোক হৈছে ৰিয়েল, তেওঁলোকৰ বাহিৰে যিটো তেওঁলোকৰ ভিতৰৰ পৰাও সেইটো, কিন্তু এওঁলোক আৰ্টিফিচিয়েল নহয়। এওঁলোকে লাইফ টাইম শিকি থাকে। এওঁলোকে কি কৰে, কিতাপ পঢ়ি ভাল পায়। কিতাপ পঢ়ি ভাল পায় মানে এওঁলোকে কিবা নহয় কিবা এটা জ্ঞান উপাৰ্জন কৰে, কিবা তেওঁলোকে শিকে, যাৰ জৰিয়তে তেওঁলোকে পৰৱৰ্তী কামত বা নিজৰ জীৱনত তাক খটুৱাব পাৰে। এই কম কথা কোৱা সফল ব্যক্তিবোৰৰ আৰু এটা প্ৰধান গুণ হৈছে তেওঁলোকে নিজকে ব্যস্ত ৰাখে। অকলশৰে বহিছে যদিও তেওঁলোকে নিজকে কিতাপ পঢ়িছে বা নিজৰ দৰকাৰী কাম কৰিছে, নিজৰ কামৰ লগত জড়িত। অদৰকাৰী অনুপযুক্ত মানুহৰ লগত কথা পাতি তেওঁলোকে নিজৰ উপযুক্ত সময়খিনি বৰবাদ নকৰে। তেওঁলোকে কেৱল নিজৰ প্ৰয়োজনীয় নিজৰ জীৱনৰ কামত অহা সকলোবিলাক কথাৰ লগতহে তেওঁলোক অনবৰতে জড়িত থাকে। আৰু তেওঁলোকে যিবিলাক ব্যক্তিৰ লগত সম্পৰ্ক কৰে সেইবিলাক ব্যক্তিও উচ্চ সফলতা সম্পন্ন ব্যক্তি, যিসকলে নিজৰ জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। সেয়ে বিশ্বৰ যিমান সফল ব্যক্তি আছে তাৰ মেক্সিমামেই চাইলেণ্ট, আৰু তেওঁলোকৰ জীৱনত এই পাৱাৰ অফ চাইলেণ্টৰ কাৰণে, এইকেইটা গুণৰ কাৰণে তেওঁলোক কি হৈছে জীৱনত সফল হ'ব পাৰিছে।